कलाइगावआव हारियारि हारिमु जथाइ आफाद आसामनि मिरुआरि स्निथि गायसनथाइ सान फालिदों। उदालगुरि जिल्लानि सिङाव थानाय कलाइगावआव हारियारि हारिमु जथाइ आफाद आसामनि मिरुआरि स्निथि गायसनथाइ सान फालिनाय जायो। बे हाबाफारिखौ कलाइगावनि खाजोना बेंखन बिबानगिरि मावखुलिनि सावराय नब्लाङाव खुंनाय जायो। मख'नो गोनांदि हारियारि हारिमु जथाइ आफाद आसामनि मिरुआरि स्निथि गायसनथाइ सान फालिथायाव सदिया, धुबुरी, शिबसागर, जरहाट, गलाघाट, बिश्वनाथ, सारियारि आरो गुवाहाटीनिफ्राय हारिमुआरि जथाइ आफादनि गोबां थान्दैफोरा बाहागो लायो। उदालगुरि जिल्ला आफादनि बानजायनायाव आरो कलाइगाव दखरा आफादनि हेफाजाबाव दिनै खुंनाय बे फालिथायाव बर' कसारी, मिरि, मिसिं, गर, थाई, आहम, राभा, कच राजबंशी आरो गुबुन गुबुन हारियारि जथाइ आफादनि थान्दैफोरा बाहागो लानानै हारिमुआरि जथाइ आफादनि हारिमुआरि फिरक्रमानि हारियारि मेथाइ रोजाबनाय मोसानाय सा स्नि बिब' बिनानाव आसामनि कृष्टि हारिमुनि सिनायथि होयो। सानसेनि हाबाफारिजों खुंनाय बे फालिथायनि बेखेव बिबुंथिखौ होयो हारिमुआरि महासभानि आसामनि मावफुं आफादगिरि डक्टर हरिराम दास आरो बे हाबाफारिखौ आफादगिरि मासि लानानै दैदेनो हारियारि हारिमु जथाइ आफादनि आफादगिरि रेबकान गगैया। उदालगुरि जिल्ला आफादनि आफादगिरि कृष्ण कान बर'आ दैदेननाय बे हाबाफारियाव आसामनि माखासे गागि थुनलाइगिरिफोरखौ बरायनाय जायो। हारियारि हारिमु जथाइ आफाद आसामनि नेहाथारि प्रहलाद मिलिया जोंनि खौरांगिरिनि गेजेरजों हाबाफारिनि सोमोन्दै मा फोरमायदों मिन्थिना लानि। আমি সকলোৱে জানো আমাৰ অসমখন বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন দেশ বা এখন ৰাজ্য আৰু তাহানিতে চাউলুং চুকাফাৰ নেতৃত্বত গুৰু শংকৰজনাৰ আধ্যাত্মিকৰ যি সংস্কৃতিৰ যি নেতৃত্বত বিষ্ণু ৰাভাৰ যি আদৰ্শত যি অসমীয়া জাতিটো উত্তৰণৰ বাবে যিবোৰ কাম কাজ কৰি আছিল তেওঁলোকে আহিছিল আৰু ঠিক তেনেকুৱা ধৰণে আমি চিন্তা চৰ্চা কৰি সাংস্কৃতিকভাৱে সকলো জনগোষ্ঠীক এক কৰি অসমীয়া জাতিক এক কৰাৰ স্বাৰ্থত আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ কাম কাজ কৰি আছোঁ। ইয়াত আমাৰ কৰ্ম সংস্কৃতিবোৰ বিশেষকৈ জীয়াই ৰখাৰ চিন্তা চৰ্চাৰে আমি কাম কাজ কৰি আছোঁ। সেয়েহে সকলো অসমবাসীক আমি জনাম যে আজি আমাৰ সপ্তম প্ৰতিষ্ঠা দিৱসত আজি কলাইগাঁৱত আমি উপস্থিত হৈছোঁ। ইয়াৰ পৰা আহ্বান জনাম যাতে আমি কোনো জাতিৰ সংঘৰ্ষ নানি আমি কৰ্ম সংস্কৃতিবোৰ পাহৰি যাতে অনাগত দিনত জীয়াই থাকিব নালাগে। আমি কৰ্ম সংস্কৃতিবোৰ আগুৱাই লৈ যাব লাগিব আৰু কৰ্ম সংস্কৃতিৰ যোগেদি আমি মূৰ তুলি জীয়াই থাকিব লাগিব। সেই কথাবোৰ চিন্তা চৰ্চা কৰি অনাগত দিনত আমি এই সমিতিখন আমি আগুৱাই লৈ যাম বুলি চিন্তা চৰ্চা কৰি আমাৰ লক্ষ্য উদ্দেশ্যবোৰ আমি সমন্বয়েৰে অসমীয়া জাতিটোক এক কৰাৰ স্বাৰ্থত অহা বহাগত আমি মিনিমাম আমি 1.5 মাহ 2 মাহ দিন আমি অসমীয়া জাতিৰ যাত্ৰাৰ সমন্বয়ৰ যাত্ৰাত আমি আগবাঢ়িম আৰু আমি কৰ্ম সংস্কৃতি বৰ্তমান আমি হাতত লৈছোঁ। বৰ্তমানৰ খেতি বাতি বা ইত্যাদি ইত্যাদি আমি বজাৰ আৰু পথাৰখন জীয়াই ৰখাৰ চিন্তা চৰ্চাৰে আমি কাম কাজ হাতত লৈছোঁ। তেনেধৰণে আমি আগবাঢ়িব লৈছোঁ। আমাৰ আজি কাৰ্যসূচী হৈছে আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ যি কাৰ্যসূচী আজি হৈছে এই কাৰ্যসূচীত আমি সমাজৰ বাবে বিভিন্ন দিশত যিবোৰ নিস্বাৰ্থভাৱে কাম কাজ কৰি আছে তেওঁলোকক আমি বঁটা প্ৰদান কৰাৰ চিন্তা চৰ্চা কৰি বঁটা প্ৰদান কৰাৰ কাৰ্যসূচী লৈছোঁ আৰু আমাৰ লক্ষ্য উদ্দেশ্যবোৰ আদান প্ৰদান কৰিবৰ বাবে উজনি নামনি আমি সকলো সদস্যই আজি গোট খাইছোঁ আৰু অনাগত দিনত আমি কেনেকুৱা ধৰণে কাম কাজ কৰি যাম এই আমি আজি সিদ্ধান্ত গ্ৰহণ কৰি অনাগত দিনত আমি কাম কাজ কৰাৰ পণ কৰি আমি আগুৱাই নিয়াৰ চিন্তা চৰ্চা কৰিছোঁ উত্তৰ পুৰুষক। আপুনি কি ক'ব যিটো শংকৰ সংঘ আৰু যিটো আহোমৰ যিটো ফাট মেলিছে জনগোষ্ঠীয় একতাৰ এনাজৰি থাকিব লাগে এনে ক্ষেত্ৰত অসমত ফাট মেলিছে শংকৰদেৱসকলৰ বাবে এই কথাটোতো সঁচাকৈ আমি ভাবিবলগীয়া কথা। যিহেতু আহোমৰ যি নেতৃত্বত আমাৰ অসমীয়া জাতি এক হৈ আছিল এতিয়াও আছে অনাগত দিনত থাকিব লাগিব। যি আদৰ্শ ৰংঘৰ বাকৰিৰ পৰা চাউলুং চুকাফাই আৰম্ভ কৰিছিল বা আহোমে আৰম্ভ কৰিছিল সাংস্কৃতিকভাৱে আৰু যি শংকৰ গুৰুজনাৰ যি আদৰ্শৰে শ্ৰীমন্ত শংকৰ সংঘৰে যি কাম কাজ কৰি আছে আমি অসমীয়া হিচাপে সকলো দিশতে আমি চালি জাৰি চাই আমি কোনো
একচেটিয়া আমি আমুক ধৰ্ম আমি হিন্দু আমি মুছলমান এনেকুৱা ধৰণৰ নাভাবি আমি সাংস্কৃতিকভাৱে অসমীয়া জাতি হিচাপে অনাগত দিনলৈ কাম কাজ কৰাৰ চিন্তা চৰ্চা কৰিব লাগিব আৰু ইয়াত আহোম একচেটিয়া বা শংকৰ সংঘ একচেটিয়া নহয় আমি অসমীয়া বুলি আগবাঢ়িব লাগিব অনাগত দিনৰ প্ৰজন্মৰ বাবে আজি আপুনি অসমবাসীক কি আহ্বান জনাব অসমবাসীক এটাই আহ্বান কৰিম যাতে তেওঁলোকৰ কৰ্ম সংস্কৃতিবোৰ সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ কৰ্ম সংস্কৃতি কৰে আৰু আমি অসমীয়া বুলি চিন্তা কৰি সকলো জনগোষ্ঠীয়ে অসমখনক ৰক্ষাৰ কাৰণে অসমীয়া জাতিক সুৰক্ষা কৰাৰ কাৰণে আমি আগুৱাই যোৱাৰ এটা পৰিকল্পনা কৰিব লাগিব আৰু অসমীয়া আমি এই কথাটো সকলোৱে চিন্তা চৰ্চা কৰি অনাগত প্ৰজন্মক আগুৱাই নিব লাগিব